আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে মাংগলিক ৰীতি নীতিৰে পালন কৰি আহিছে আলি আই লৃগাং। দনি পলক সেৱা জনাই আজিৰে পৰা মিচিংসকলে পথাৰত বীজ সিঁচা কাৰ্য আৰম্ভ কৰে। ইয়াৰ জৰিয়তে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে পথাৰত সিঁচা গুটিবোৰ উভৈনদী হয়। মাংগলিক ৰীতি নীতিৰে এই কাৰ্য হোৱাৰ পাছতে ডেকা গাভৰুৱে সকলোৱে মিলি গুমৰাকৰ নৃত্যত মতলীয়া হয়। ঐনিতমৰ সুৰত সকলোৱে আনন্দৰে নাচি বাগি ফুৰে। অতিথিক আপ্যায়নৰ বাবে বা মৰমৰ ব্যক্তিজনক বিশেষ উপহাৰ দিবৰ বাবে পুৰাঙা পিনৰ লগতে মিচিং পৰম্পৰা খাদ্যও প্ৰস্তুত কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি টাইম অসম। Hey, hey, yeah. Hey, hey, yeah.